গাইস বাবাজিৰ কাৰণে লৈ ললো এইটো মানে এইটো বেছি বেয়া নহয় ভালে উৰি ফুৰা পাৰব এনেকে বাবাজি মানে য'তে ত'তে যাব লাগে হৈ থাকে না মন্দিৰে চন্দিৰে চ' উৰি যাব পাৰব সেইটোৰ কাৰণে এইটো লৈ দিলোঁ মই এইটোৰ দাম হৈছে গাইস আপোনালোকে প্লেনত উঠি পাইছে নেকি নাই পোৱা আপোনালোকক মই প্লেনত উঠাই দিম ত' টেনশ্যন নকৰিব এইখন আৰু যদি কাৰোবাৰ দামী গাড়ী কিনবা নাই কিনবা পইচা নাই চ' ইয়াৰ পৰা লৈ যাওক কম দামতে পাব ধুনীয়া কোৱালিটি মাল এবাৰ বেজি দি ফুটাই দিলে চেছ इसकी मौत का हेलो फ्रेंड्स वेलकम बैक टू अनदर ब्लॉग तो कैसे हो आप लोग आई होप आप सब लोग अच्छे होंगे जी দেখা পাইছে মোক নিউ লুক একদম নতুন মানে ভাল লাগা হৈছে নে আপোনালোকে কমেন্ট কৰি জনাই দিব আৰু আজি মানে ক'বাত যাই আছো এটা নতুন ঠাইত আৰু আমাৰ বাবাজি আৰু এই হিৰোটো নাই আজি তাৰ গাড়ী নাই বেয়া হৈছে সো আমি দুটাই যাই আছো আজি বলক এতিয়া যাও গাইজ যোৱাকালিৰ জোজটো কিবা অলপ বেলেগ ধৰণৰ আছিল চ' আজিও সেই জোজটো দিবৰ কাৰণে ট্ৰাই কৰিম আপোনালোকক দেখাম গাইজ আমাৰ গাঁৱৰ ফালে কি বৰষুণে ভাই ইফালে পুৰা ৰ'দ গাইজ মই ক'ত আহি পাইছোঁ আপোনালোকক দেখাই দিওঁ মোৰ লগত আছে আমাৰ জনপ্ৰিয় ব্যক্তি আমাৰ ভিখাৰী গাইজ আমি মানে ইয়াক ল'বা আহিছিলোঁ চ' ইয়াক লৈ কেনে এতিয়া ঘৰত যাওঁ ফাইনেলি আমি এতিয়া ইয়াৰ পৰা যাব ওলালোঁ আৰু গাইজ কি জেগাত লৈ আহিলা ইয়াতে বোলে মেলা হয় এই আমাৰ ভিখাৰী লৈ আহিছে আমাক কিন্তু মেলা অলপমান মেলাৰ এমটোও দেখা নাপালোঁ সেই হোৱা টাইমত লৈ আহিছে বেয়া লাগিল অলপ মানে কাষৰ ফালে অলপ কেইখনমান দোকান খোলা আছে তো চাই যাওঁ বুলি ভাবিছোঁ সেইকেইখন দোকানকে লৈ যাব বলক যাওঁ দেই কি ল'বি ল মই স্পাইডাৰ এটা ল'ম বুলি স্পাইডাৰ তই মই এই ৰাধা কৃষ্ণটোকে ল'ম বুলি ভাবিছিলোঁ মানে ছোৱালীটোক গিফ্ট দিম বুলি এতিয়া দাদা বা দামটো কেনেকুৱা কি লয় দাম বেছি কিমান হ'ব 120 টকা আছে না লগত নাই 120 টকা নাই অলপ কমে যদি হ'ব গাইজ এই ৰাধা কৃষ্ণটো নলয় তাজমহলটোকে লৈ ল'লোঁ এইটো কাৰণ যাইটো পাৱাই নাই মানে এনেকুৱাই চাব লাগিব আৰু উপায় নাই গাইজ গাইজ বাবাজিৰ কাৰণে লৈ ল'লোঁ এইটো মানে এইটো বেছি বেয়া নহয় ভালে উৰি ফুৰা পাৰব এনেকে বাবাজি समझ रहे हो মানে য'তে ত'তে যাব লাগে হৈ থাকে না মন্দিৰে চন্দিৰে চ' উৰি যাব পাৰব সেইটোৰ কাৰণে এইটো লৈ দিলোঁ মই এইটোৰ দাম হৈছে 500 টকা পৰিব হে একো নাই লৈ দিম গাইজ আৰু আমাৰ ভিখাৰীৰ কাৰণে এইটো এটা লৈ ল'লোঁ মানে এইটোৰ এটা মেজিক আছে দেখিছেনে আপোনালোকে বঢ়িয়া লাগে শুনি গাইজ কাৰোবাৰ যদি চলি বুলি আছে এইটো ল'লে বহুত ভাল হ'ব মানে খেলা কাৰণে যদি কাৰোবাৰ পাৰ চৰাই कंट्रोल নাই এইটো ল'ব পাৰে গাইজ সেইফালে কিবা বনাই আছে নাকত ধৰছি মোৰ আৰু যদি কাৰোবাৰ দামী গাড়ী কিনবা নাই কিনবা পইচা নাই চ' ইয়াৰ পৰা লৈ যাওক কম দামতে পাব ধুনীয়া কোৱালিটি মাল এবাৰ বেজি দি ফুটাই দিলে চেছ चीटिंग करता है तू গাইজ আপোনালোকে প্লেনত উঠি পাইছে নেকি নাই পোৱা আপোনালোকক মই প্লেনত উঠাই দিম ত' টেনশ্যন নকৰিব এইখন साले को बम से उड़ा दूंगा एक बार हाथ में आ जाए तो গাইজ আপোনালোকক আৰু এটা বস্তু দেখাই দিওঁ চ' এই মাত্ৰ চকুত পৰছি এইটো গাইজ ইয়াৰ চাইজটো চাইছেনে আপোনালোকে এইখিনি যে ডাঙৰ কিয় ডাঙৰ জানেনে মানে এইটো বিলাহী সাৰ বেছি পাইছে চ' সেইকাৰণে ডাঙৰ হৈ গ'ল কি চাউল ৰ গাইজ ৰ'দ দিছি তামাম কিন্তু গৰম লাগছি কিন্তু ভালো লাগছি আহি কেনে গাইজ আপোনালোকক মেইন মন্দিৰটো ভালকৈ দেখুৱাই নাই এতিয়াহে দেখাম আপোনালোকক মেইন মন্দিৰ ইয়াত আৰু মস্ত ডাঙৰ ষ্টেজো হৈছিল কিবা প্ৰগ্ৰেম চগ্ৰেম হৈছিল নেকি কিবা হৈছিল ইয়াতে হৈছিল ইয়াতে অহাকালি বোলে জুবিন আহি কিবা এটা কৰি থৈ গৈছে বোলে
গাইজ জুবিন আছিল চ' চাব নাপালোঁ অলপমান বেয়া লাগিল ইয়াৰ ভুল ই মোক যোৱাকালি মাতা নাই আজি মাতছি ইয়াৰ ভুল আৰু এইফালে কিবা চেলা বস্তু আনছি আৰু এইফালেও আনছি ইফালে কিবা খেলা বস্তু আমাৰ কাৰণে নহয় এই সেইটোত উঠি বৰ ভাল লাগে আগতে উঠিছিলোঁ ৰাসত উঠিছিলোঁ গাইজ যোৱা বছৰ চ' এতিয়া আৰু নাপালোঁ ভাগতে নাপালোঁ কি কৰিম উপায় নাই গাইজ তাৰ ইয়াৰ পৰা যাব লাগিব আৰু যাওঁ দে গাইজ আৰু ইয়াৰ পৰা কিমান আৰু ৰখি থাকিম গৰমো লাগছি গাইজ মেলা চাবলৈ লোৱাৰ কেনেকুৱা লাগিল বন্ধ মেলা একো নাই খালী গাইজ মেলাত দোকান চব বন্ধ পালোঁ এতিয়া খাবৰ কাৰণেতো ভোক লাগছে এতিয়া ক'ত যাম সেইকাৰণে হোটেলত সোমাব লাগিব এতিয়া হোটেলতে আছে গাইজ প্ৰথমতে খাই লওঁ আমি আপোনালোকে অলপ সময় ধৈৰ্য ধৰি চাই থাকক বেয়া লগা নাই খাই ভালে লাগছে আজি অলপ কিবা বেলেগ খাইছোঁ দেখোন কি বা দিছে কি বা খুৱাইছে আজি কি বস্তু এইটো পৰঠা গাইছ কি বস্তু কোনোৱে বোলে নাজানে এতিয়া মই কি জানিম গাইছ ফাইনেলি খাব হৈ গ'ল আৰু হাত চাত ধুই কেনে যাবি নে কি এতিয়া চাওঁ খাওঁ হ'ল খালি মোৰ পইচা দি খালি তই তোৰ পইচা দি খাওঁ অঁ মোৰ সদায় ময়ে খুৱাওঁ এইটো ক'ব লগা কথা নহয় দেচোন গাইছ পৰঠা নে কি খুৱালা আনতে কিবা মিঠাই লাগিল দেখোন আৰু মিঠাই লগা পাই আৰু কিবা খাব লাগিল আৰু বেয়া বস্তু নাখাওঁ দেচোন দোকানত এতিয়া কিবা খাব লাগিব সঁচা কথা কচোন কি খুৱালি আজি তই কি খুৱালি আজি তোক কি খাব পালে সেয়া মই ধৰবাই নলো কি খালো কিবা চব্জিটো মিঠা লাগিল মিঠা লাগিল জ্বলাও লাগিল ভতৰে না কি বোলে ভতৰাই কিবা চলে ভতৰাই বোলে কিবা উপায় নাই আৰু গাইছ খালো দে আৰু দে এতিয়া যাবা হ'ল আৰু এক জেগাত আমি ফটো উঠি কিনে যাওঁ আৰু গাইছ ইয়াত মানে আমি ৰ'দত ৰখি ল'লোঁ এটা ঠাইত মানে ধুনীয়া ফটো উঠবা ধুনীয়া প্লেচ হৈ আছে ইয়াত মানে ফটো কেইটামান উঠিলোঁ আপোনালোকক দেখাই আছোঁ স্ক্ৰীণখনত দেখা পাই আছে চাগে ল'লোঁ আৰু এটা জেগাত আৰু আপোনালোকক দেখাই দিওঁ আৰু এটা বস্তু আমাৰ ভিখাৰী মুতি আছে অলপ খন্তেক পিছত মুতা বন্ধ হ'ব আৰু দেখাই আছোঁ আপোনালোকক বাকীখিনি গাইছ ফাইনেলি মুতা হৈ গ'ল আৰু কিবা ক'ব আপুনি মই এতিয়া ক'ব লগা একো নাই আৰু ক'ব লগা একো নাই নকওঁ আৰু ইয়াৰ বোলে ক'ব লগা একো নাই মোৰো ক'ব লগা একো নাই আৰু বৰ্তমান ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে বেল নটিফিকেশ্যন অন কৰি দিব লগতে লগ পাম এটা নেক্সট ব্লগত मेरे सामने वाली खिड़की में एक चांद का